বুধবাৰে বৰপেটা জিলাৰ বনিয়াকুছিত প্ৰণৱ বৰ্মন প্ৰযোজিত জনপ্ৰিয় ভ্ৰাম্যমান নাট্যদল থিয়েটাৰ বীণাপানীৰ আখৰা শিবিৰ মুকলি কৰা হয়। মই আগতে আছিলোঁ 18 বছৰৰ বিৰতিৰ পিছত আকৌ এবাৰ উভতিছোঁ আৰু ভ্ৰাম্যমান জগতলৈ। প্ৰস্তুতি মানে আজি ইয়াৰ শুভ আৰম্ভণি হৈছেহে আমাৰ। এতিয়া ইয়াত কি আমাক মানে দিয়া হয় সেইখিনি এতিয়ালৈকে গম। 49তম বৰ্ষত ভৰি দিয়া নাট্য দলটোত এইবাৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ অ'কে বাবা অ'কে, বিশিষ্ট নাট্যকাৰ ৰমা বৰ্মনৰ মহাপাপ আৰু আনগৰাকী বিশিষ্ট নাট্যকাৰ সতীশ দাসৰ মাছ নিশাৰ সপোন নামৰ নাট তিনিখন মঞ্চস্থ কৰিব নাট্য দলটোৱে। নাট্য দলটোত অভিনয় কৰিবলৈ ইতিমধ্যে চুক্তিবদ্ধ হৈছে বিপুল ৰাভা, গুঞ্জন চৌধুৰী, তপন শইকীয়া, ৰাজীৱ শৰ্মা, চম্পক শৰ্মা, সত্যজিৎ হাজৰিকা, জোনমণি মহন্ত, ময়ূৰী দত্ত, প্লাবিতা ডেকাৰ উপৰিও এদল নপুৰণি অভিনেতা আৰু অভিনেত্ৰী। এখন খুব ভাল থিয়েটাৰ। আজি মানে 49তম বয়স হৈছে থিয়েটাৰখনৰ। আজিৰ তাৰিখত আজি কৃপা কৰিলে ভগৱানে আমি আহি গ'লোঁ ইয়াতে। আৰু আমাৰ গেষ্টিক খ্যাত খাপলাংগাৰ বিপুলো আছে, চম্পক শৰ্মা আছে, মোৰ নাম তপন শইকীয়া। আৰু এইবাৰ 3খন নাটক আমি আশা কৰিছোঁ খুব ভাল হ'ব। অভিজিত দাৰ এইখন অ'কে বাবা অ'কে আৰু ৰমা বৰ্মনৰ মহাপাপ, তাৰপিছত সতীশ দাৰ এইখন মাছ নিশাৰ সপোন। আশা কৰিছোঁ 3খন নাটক ৰাইজে ভাল কৰিব আৰু আমিও জোৰ দিব লাগিব। আমি আটাইকেইখন নাটক খুব ভাল কৰিম, ভাল হ'ব লাগিব। একচুৱেলি হয়, মই কেইটামান বছৰ মোৰ বিৰতি হ'ল। মাজতে লকডাউন গ'ল, তাৰ আগতে অকণমান কিবাকিবি বেলেগ লাইনত থাকি আৰু মোৰ 4 বছৰমান অকণমান গেপ হৈ গ'ল। গেপৰ পিছত আহিছোঁ আকৌ। আশা কৰিছোঁ আগৰ যিটো উদ্যম, এই উদ্যমটো নিশ্চয় মই মোৰ দেহত ৰাখিম, ৰাইজক দেখুৱাম। ৰাইজৰ আশীৰ্বাদো লাগিব, মই নিজেও কৰিব লাগিব। মোৰ আচলতে বহুত ভাল লাগিছে আজি। কিন্তু কথাটো হ'ল কি, আমাৰ গোটেইখিনি ভালেই গ'ল, পূজা পাৰ্বণ হৈ গ'ল, গোটেই মানুহখিনি আমাৰ আহি পালে। এতিয়া গধূলি আমাৰ আছে, অলপ চিনাকি পৰ্ব আছে, সাংস্কৃতিক সন্ধিয়া হ'ব, অলপ কৰিম। গতিকে এইখিনি আগবাঢ়ি আছোঁ। আৰু নাটক মানে আমাৰ এতিয়া অ'কে বাবা অ'কেটো বহুত ভাল হ'ব। অ'কে বাবা অ'কে আমাৰ অ'কে বাবা অ'কে বুলি নহয়, 3খন নাটক সমানৰে হ'ব। কিন্তু অ'কে বাবা অ'কে আৰু বেছি ভাল হ'ব বুলি ৰাইজে কৈ আছে, বা ৰাইজৰ পৰা আমি সহযোগো পাই আছোঁ। অ'কে বাবা অ'কে চাম বুলি মানুহে কৈ আছে, সেইখন চাব লাগিব। নাটকটো সমান 3খনৰ স্ক্ৰিপ্ট মই চাইছোঁ, পঢ়িছোঁ। 3খন নাটক সমানৰে হ'ব, কোনোখন কম বুলি ক'ব নোৱাৰে। 3খন আটাইকেইখনে সমানে হ'ব। আমি 24 আগষ্টৰ পৰা ৰাইজৰ মাজত ওলাম। 24ৰ পৰা আমাৰ কণ্টিনিউ পেণ্ডেল আছে, কণ্টিনিউ পেণ্ডেল গাঁথা আছে। গতিকে 24 তাৰিখৰ পৰা আমি ওলাম বাহিৰত। এইবাৰ বীণাপানী থিয়েটাৰত আপুনি অভিনয় কৰিব, গতিকে নাটককেইখনৰ কেনেকুৱা চৰিত্ৰ অকণমান আভাস পাইছেনে? নহয়, আজি প্ৰথম আৰম্ভ হৈছে। এতিয়ালৈকে আমাৰ হাতত স্ক্ৰিপ্ট অহা নাই, চৰিত্ৰখিনিৰ কথা গম পোৱা নাই। কাইলৈৰ পৰা চাগে আখৰা আৰম্ভ হ'ব, তেতিয়া গম পাম আৰু এখনকৈ। কেনেকুৱা কৰি নিজকে প্ৰস্তুতি কৰিছে? প্ৰস্তুতি মানে আচলতে থিয়েটাৰ সৰুৰ পৰা ভাল পাওঁ, তেনেকৈ থিয়েটাৰত জড়িত হৈছোঁ। থিয়েটাৰে জীৱন বুলি ক'ব লাগিব। সদায় আগ্ৰহী থিয়েটাৰৰ প্ৰতি, নিজে ভাল নাটক চাই ভাল পাওঁ। গতিকে সদায় প্ৰস্তুত। আৰু এইবাৰ কি শিকিব পাৰিম সেইটো মোৰ কাৰণে এটা ভাল অভিজ্ঞতা। আৰু ধন্যবাদ তোমাৰ যোগেদি তোমাক, লগতে অসমৰ প্ৰত্যেকজন ভ্ৰাম্যমান প্ৰেমী ৰাইজক মই সেৱা আৰু মৰম যাচিছোঁ। আমাক আশীৰ্বাদ কৰক, আমি আগবাঢ়ি যাওঁ, এই ইণ্ডাষ্ট্ৰিটো সদায় ভালে থাকক। সম্পাদকৰ দায়িত্বত আছে কবেন্দ্ৰ বৰ্মন আৰু ৰাজীৱ শৰ্মা। থিয়েটাৰ বীণাপানীৰ সমূহ পৰিয়ালবৰ্গলৈ আমি জনালোঁ আন্তৰিক শুভকামনা। ষ্টাফ ৰিপৰ্টাৰ কুলদীপ বৰ্মনৰ ৰিপৰ্ট, বাৰ্তা লাইভ। এইবাৰ মোৰ ভ্ৰাম্যমান থিয়েটাৰত প্ৰথম বীণাপানী, এইবাৰ 49তম তেওঁলোকৰ থিয়েটাৰ। তাত মই প্ৰথম। তথাপি মই নাটক, এমেচাৰ নাট আৰু আপোনাৰ ধাৰাবাহিকত মই অভিনয় কৰি যিহেতু থিয়েটাৰ ভাল পাওঁ, ভ্ৰাম্যমান ভাল পাওঁ, এইবাৰ ভ্ৰাম্যমান কৰিবলৈ এইবাৰ ওলাই আহিছোঁ। ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। নমস্কাৰ, মই বিশ্বজিৎ শইকীয়া। অনলে কাম কৰা কোম্পানীৰ মালিক। এইজনী মোৰ ছোৱালী অতিথি।